নমস্কাৰ সকলোকে আজি ভিডিঅ'লৈ আমি স্বাগতম জনাইছো বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'সমূহত আপোনালোকক খোলৰ বিভিন্ন বুল বাজনা বজাই শুনাই আহিছো আজিৰ ভিডিঅ'ত মই আপোনালোকক বজাই শুনাবলৈ আগবাঢ়িছো বহুজন আমাৰ দৰ্শকে আমালৈ অনুৰোধ কৰিছিলে আমাক মন্তব্যৰ যোগেদি জনাইছিলে যে দিহা নামত নাগাৰা আৰু খোল কেনেকৈ বজায় সেই সম্পৰ্কত অকনমান জনাবৰ বাবে গতিকে নাগাৰাটো আপোনালোকে দেখিছে কেনেকৈ বজায় নাগাৰা সদায় আমি এসাপৰিতে আৰম্ভ কৰো আমি ৰগৰ দি পেলাই তুৰ তা খি ধে আমি এনেকৈ নাগাৰা বজাওঁ ঠিক তাৰ লগত আমি খোল কেনেকৈ বজাম সেই সম্পৰ্কে মই আজি আপোনালোকক অকনমান ক'বলৈ লৈছো আহক আমি পলম নকৰো ভিডিঅ'টো আৰম্ভ কৰো বৰ্তমান সময়ত নাগাৰা নামেই হওক বা দিহা নামেই হওক এই সকলোতে খোল বাদ্যৰ প্ৰয়োগ প্ৰায় অপৰিহাৰ্য হৈ আহিছে গতিকে আমি এই খোল বাদ্যৰ আমি কেনেকৈ সংগত কৰো সেই সম্পৰ্কে আজিৰ ভিডিঅ'ত আমি অকনমান আপোনালোকক ক'বলৈ লৈছো যেতিয়া নাগাৰা বাজিব দিহা নামত এসাপৰিত তা খি ধে আমি খোলটো তাৰ লগত মিলাই পেলাই বজাবলৈ চেষ্টা কৰিম ধৰি লওক দিহা নাম এভাগ আৰম্ভ হৈছে এ হৰি ৰাম হৰি ৰাম এভাগ দিহা আমাৰ উজনিৰ ফালে দিহা নামৰ পাতনি মেলা হয় ইয়াৰ উপৰি বিভিন্ন দিহা নাম বিভিন্ন আখ্যান উপাখ্যানৰ দিহা নাম আমাৰ নামতীসকলে পৰিবেশন কৰে বৰ্তমান সময়ত মহিলাৰ দিহা নাম এক জনপ্ৰিয় অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে আপোনালোকে মন কৰিছে নিশ্চয় গতিকে পুৰুষৰ দিহা নামেই হওক বা মহিলাৰ দিহা নামেই হওক দিহা নাম আমাৰ উজনিৰ দিহা নাম আমি সদায় এসাপৰিত আৰম্ভ কৰোঁ তাৰ মাজত দুচাপৰি আৰু পিছত আকৌ খৰতালিত এসাপৰিকে বজোৱা হয় এতিয়া আমি ধৰক এভাগ দিহা এনে ধৰণে আৰম্ভ হৈছে ইও হৰি জয় জগন্নাথ দিয়া দেখা কৰো সেয়া দোৱায়াছো মা ইও হৰি জয় জগন্নাথ দিয়া দেখা কৰো সেৱা দোৱায়াছো মা জয় নমো নাৰায়ণ আদি নিৰঞ্জন হৰি জয় জগন্নাথ দিয়া দেখা
ইয়াৰ পিছতে ভাঙনি আহিলে ভাঙনিৰ পিছতে দুচাপৰি আমি নাম আৰম্ভ কৰিলোঁ দিয়া দেখা কৰো সেৱা দোৱায়া সুমাথ ইয়াত বুলটো বাজিব খ্ৰিখিটা খি ঢেইটা খি ঢেই খ্ৰিখিটা খি ঢেইটা খি ঢেই দিয়া দেখা কৰো সেৱা দোৱায়া সুমাথ দিয়া দেখা কৰো সেৱা দোৱায়া সুমাথ বৰিষে কণিকা মেঘে ওপৰত গৰজে কণায়ে ধৰিলা ছত্ৰ আশীষৰ পৰা যে দিয়া দেখা কৰো সেৱা দোৱায়া সুমাথ এইদৰে আমি দুচাপৰি যি ইয়াৰ খোলৰ বুল সেই বুলটো আমি এনেকৈ বজাইছোঁ ইয়াৰ পিছতে যেতিয়া আমি খৰ কৰিম হে দিয়া দেখা কৰো সেৱা দিয়া দেখা কৰো সেৱা দোৱায়া সুমাথ হৰি হৰি ইয়াত আমি নাগাৰাৰ লগত মিলাই পেলাই ধিন তো তাতো তা খ্ৰিঘিৰি ঘিনা ধিন তো তাতো তা খ্ৰিঘিৰি ঘিনা ধিন তো তাতো আমি এনেকৈ বজাম দিয়া দেখা কৰো সেৱা দিয়া দেখা কৰো সেৱা দোৱায়া সুমাথ হৰি হৰি দিয়া দেখা কৰো সেৱা দিয়া কৰো সেৱা দোৱায়া সুমাথ হৰি হৰি দোৱায়া সুমাথ হৰি হৰি ও ৰাম জয় হৰি এইদৰে আমি দিহানামত খোল বাদ্য আমি সংগত কৰোঁ গতিকে দৰ্শকবৃন্দ আপোনালোকে নিশ্চয় অকণমান হ'লেও আভাস ল'ব পাৰিছে যে দিহানামত কেনেদৰে খোলবাদ্য সংগত কৰা হয় মই মাত্ৰ আপোনালোকক অকণমান আভাস দিবলৈহে চেষ্টা কৰিছোঁ গতিকে আপোনালোকে অভ্যাস কৰিব নিশ্চয় পাৰিব মই আজিৰ ভিডিঅ'ৰ পৰা বিদায় মাগিব লাগিব আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক এটি নতুন খোলৰ বুল বাজনা অথবা অন্য এটি শিতান লৈ পেলাই আপোনালোকৰ সন্মুখত পুনৰবাৰ উপস্থিত হ'ম তেতিয়ালৈকে মই ঘনকান্ত শইকীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ